হয় স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে গমে পাইছে চাৰিওফালে কেৱল পানীয়ে পানী। তো বলক মোৰ লগতে আপোনালোককো দেখাওঁ আমাৰ গাঁওখন ক'ত কিমান পানী হৈছে। ৰাতিপুৱা দেখিলোঁ যে উঠিয়ে চাৰিওফালে পানীয়ে পানী, কেৱল পানী। ইয়াৰ কোনো নদীৰ পানী নহয়, বৰষুণৰ পানী। 4-5 দিন বৰষুণ দি থকাৰ ফলত এয়া ভয়ানক অৱস্থা হৈছে। এয়া চব গাড়ীবোৰ ডুবি গৈছে ভয়ানক পানীৰ ফলত। এতিয়া আমি ৰাস্তালৈ গৈ আছোঁ, আপোনালোকেও আহক আমাৰ লগত।
ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।